এইটো কেনেকুৱা বা থেংক ইউ বা মোক লৈ আহিছোঁ মই নাই লাইভ নহয় হেল্ল' মাই ইউটিউব ফেমিলি ৱেলকাম বেক টু মাই চেনেল চ' আমি যাব ওলাইছোঁ ফেঞ্চি বজাৰ আৰু ইমান দিন বৰষুণ দি আছিলে আমি যোৱা নাই আজি যাম আৰু আপোনালোককো দেখুৱাম কি কি কালেকশ্যন কালিলৈ পূজা আৰু আজি আমি ফেঞ্চি গৈ আছোঁ ফেঞ্চিত গৈ লগ পাইছোঁ বাই হাই কোৱা চ' ৰাস্তাত একো আৰু বেলেগ ভিডিঅ' নকৰিলোঁ আহি পালোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰ আহিছোঁ আৰু এই ফুলৰ দোকানকেইখন ভিডিঅ' কৰা নাই এইটো জানো মোৰ ব্লগত হ'ব পাৰে চ' এয়া আহি পালোঁ ইয়াত 200 টকাত কুৰ্তি দি আছে ফ্ৰেণ্ডছ বহুত কম দামত ধুনীয়া ধুনীয়া বস্তু দি আছিলে এতিয়া ভইচ অভাৰ যিহেতু কৰি আছোঁ তললৈ ভিডিঅ'টো আপোনালোকে চাওক গম পাব এইবোৰ কুৰ্তি ছেট পেণ্ট আৰু কুৰ্তিটোৰ সৈতে 300 টকা দুপাট্টা বাৰু নাই কিন্তু ধুনীয়া ধুনীয়া কটনৰ কোৱালিটিৰ কাপোৰ আপোনালোকে পাই যাব এইবোৰ টপবোৰ 100-150 এনেকৈ এইবোৰ টপ আছে দেখিছে 200 ডিষ্টাৰ্ব দিছে দাদাজনে কৈ গ'ল যে ভিডিঅ' কিন্তু এটা কথাই ক'ম যে ভিডিঅ' বনাও হয় ফেঞ্চি বজাৰত হয় বা ক'বাতে হওক কিন্তু কাকো ডিষ্টাৰ্ব নিদিওঁ সেইটো চাওঁ যাতে কাৰো ডিষ্টাৰ্ব নহয় আৰু এইবোৰ চাইছেনে দুপাট্টাবোৰ এইবোৰ ইমান ধুনীয়া ধুনীয়া দুপাট্টা 200 ৰুপিজত আৰু দাদাসকলকো মই দামবোৰ ইমানকৈ সোধা নাই মানে দুই এখন দোকানতে সুধিছোঁ কাৰণ তেওঁলোকে বহুত বেছি বিজি যিহেতু ইমান ভিৰ হৈছে সেইকাৰণে সুধি পেলাই য'ত যেনেকৈ ভিডিঅ' ক্লিপত আহিছে সেইমতে মই আপোনালোকক দামবোৰ কৈ যাম বাৰু কিন্তু ক'ৰবাত খেলি মেলি হ'ব পাৰে তাৰ কাৰণে আগতেই চৰি আৰু এইফালে আহি গ'লোঁ ইয়েৰিং চাবলৈ মই বাৰু একো ইয়েৰিং লোৱা নাই বাছ আপোনালোকৰ কাৰণে ভিডিঅ' কাৰণে লৈছোঁ আৰু এইবিলাক চাইছিলে কুৰ্তি ছেট ইয়াতো বেলেগ বেলেগ দোকান এইবোৰ বিৰাট ধুনীয়া ধুনীয়া কটন কিন্তু কমফৰ্টেবল হ'ব পিন্ধিবলৈ আপোনালোকে চাব পাৰে আৰু আজি যিহেতু পূজাই মই আজি ৰাতিপুৱা ব্লগটো এডিট কৰি আছোঁ আৰু যাব পাৰে আজিও হয়তো মানুহে বহুতে ফেঞ্চি যাব ব্লগটো যিমান পাৰোঁ মই সোনকালে আপলোড কৰি দিম এইফালে লগৰজনীয়ে টপ চাবলৈ আহিলে এই ভিতৰুৱা দোকানবিলাকত দাম লয় বাৰু দামবোৰ কয় বাৰ্গেনিং কৰিব পাৰিলে আপোনালোকে ফেঞ্চিত গৈ যদি বাৰ্গেনিং কৰিব পাৰে আপোনালোকৰে ভাল আৰু বাকী লগৰজনীয়ে চাই আছে বিৰাট ধুনীয়া ধুনীয়া টপ কালেকশ্যন বা স্কাৰ্ট এইবিলাকৰ এনেও দাম আছে এইবোৰ অকণমান দেখুৱাই দিছোঁ আপোনালোকক 20 ৰুপিজ ধুনীয়াকৈ মই আনিছোঁ দুটা স্কাৰ্ফবোৰ আছে 50 ৰুপিজ আই থিংক নাজানো দামটো কলাৰ থকা না গলিতে সোমালোঁ তাই কিবা প্লাজো টাইপ পেণ্ট বিচাৰি আহিলে নাপালে বাৰু তাই সেইটো বাকী কাপোৰৰ কালেকশ্যন বিৰাট ধুনীয়া আৰু মোৰ জানো কি হৈছে হোৱাইটত ইমান চকু যায় আগতে য়েল্ল' ব্লু এতিয়া মানে অভাৰ মানে হোৱাইটত চকু যায় ইমান ভাল লাগে হোৱাইট বস্তুবোৰ এয়া জিন্সবোৰ চাব পাৰিছে একো দাম সোধা নাই ফ্ৰেণ্ডছ আগলৈকে আপোনালোকে ভিডিঅ'টো চাব পাৰে বহুত বস্তুৰ দাম মই কৈ আছোঁ এয়া চাব পাৰিছে আমি বিচাৰি গৈছিলোঁ সেয়াটো নাপালোঁ কাৰণ মোৰ চাইজ প্ৰব্লেম স্মল চাইজত নাপাওঁ যিটো লাগে সেইটো বা কিবা ভাল নালাগে এনেকৈ এইবোৰ চাইছেনে এইবোৰ ফ্ৰকবোৰ 200 টকা ইয়েৰিং কৰিবলৈ 100 ৰুপিজ অনলি ধুনীয়া ধুনীয়া ঝুমকা আছে যিহেতু 4:15 মানত গৈ পাইছোঁ আৰু জানে আজিকালি সোনকালে আন্ধাৰ হৈ যায় কাৰণে যিমান পাৰিছোঁ ইমান সোনকালে গৈ পেলাই পোহৰতে ভিডিঅ' ল'বলৈ চেষ্টা কৰিছিলোঁ তাৰপিছত ভিতৰুৱা দোকানবিলাকতো তাৰে মাজে মাজে সোমাইছোঁ কাৰণ লাইফত ফাৰ্ষ্ট টাইম কালি তাই আৰু মই মানে ইমান ফেঞ্চি বজাৰ ফুৰিলোঁ চাগে গোটেই ফেঞ্চি বজাৰখনে ফুৰিলোঁ 6 ঘণ্টা লাগিলে ঘৰৰ পৰা গৈ ঘৰ আহোঁতে মানে 6 ঘণ্টাৰ সময় হায়েষ্ট টাইম আৰু এইফালে চাব পাৰিছে লাহে লাহে ভিৰ হৈ আহিছে আৰু ইয়াতে বিচাৰি ফুৰিছোঁ MS বেগ হাউচ মানে কনফিউজ হৈ যায় ন গলিবোৰ চব একে একে লাগে আৰু সেনেকুৱা ধৰণৰ বেগ লাগে নেকি 150 টকা গহনাবোৰ বহুত দাম লয় ইয়াতে জানা নাই কি বিচাৰিছা গৰম দিন গ'ল গৰমত দেন পাৰিছে ফেঞ্চি বজাৰে মানুহ ইমান ভিৰ আৰু কাজিয়া চাওঁ এই কুৰ্তিৰ দাম 200 ৰুপিজ আৰু ইয়াতে
সফ্ট কাপোৰৰ হয় আৰু বিৰাট কমফৰ্টেবল হয় হোৱাইট কুৰ্তিটো মই ল'লোঁ আৰু মই বিচাৰি ফুৰিছোঁ চেণ্ডেল যিহেতু ভিতৰৰ দোকানবিলাকত বহুত বেছি দাম আৰু একেবাৰে যেনেকুৱা বস্তু লাগে সেনেকুৱা মানে মই পোৱা নাই আৰু মোক যেনেকুৱা লাগে সেনেকুৱা চ' চেণ্ডেল বিচাৰি ফুৰিছোঁ পেণ্ট নাই পোৱা ইয়াৰ পিছতে লগৰজনী আহিলে ঘড়ীৰ দোকানত তাইক বোলে ৱাল ঘড়ী লাগে চ' তাই এটা ঘড়ী চাই আছে আৰু আকৌ আহি চেণ্ডেলৰ দোকান চেণ্ডেলৰ দাম 250 এনেকুৱা ডেইলি ৱেৰৰ কাৰণে ভাল আৰু বাকী এইবোৰ ফুল দেখিছেনে ইমান ধুনীয়া এইবোৰ কুকিং ভিডিঅ'ৰ কাৰণে ইউজ কৰিবলৈ ইমান ভাল কিন্তু দামবোৰ অলপ বেছি কাৰণে মই নাই চোৱা বাকী আকৌ তাই আহি টপ বিচাৰি ফুৰিছে আৰু দেখিছেনে হোৱাইট টপবোৰ মোৰ একদম চকুত পৰি যায় বিৰাটেই ধুনীয়া তাই আজি কৈছে চিনু তোমাৰ কিবা হৈছে নেকি চব হোৱাইট বস্তুতে চকু এবাৰ আমি আহিছোঁ MS বেগ হাউচত বিচাৰি মানে ক'ত আছে নাজানো MS বেগ হাউচটো মই এড্ৰেছটো একদম ভালকৈ ক'ব নোৱাৰিম কিন্তু এটা মছজিদ আছে মছজিদটোৰ কাষতে লাগি থকা গলিটোত সোমাই গ'লেই MS বেগ হাউচত গৈ পাব আৰু এইফালে ক্লাছবোৰ দেখিছেনে বাহিৰত ক'ত আছে হেৰি বেগ আৰু বহুত বছৰ আগতে মই ইয়াতে এবাৰ আহিছিলোঁ সেইকাৰণে মই গলি পাহৰি গৈছিলোঁ বাকী ইয়াতে বিৰাটেই ধুনীয়া ধুনীয়া বেগ চেণ্ডেল আৰু বাকী কিটচেনৰ বস্তু ইয়াতে বিৰাটেই ধুনীয়া ধুনীয়া বস্তু আছে কম দামত পাই যাব আৰু আমি এতিয়া কি চাওঁ বলক আপোনালোককো দেখুৱাওঁ একদম ভিৰ মানে এনেকুৱা লাগিছে এইখন দোকানতে চবতে ভিৰ ফেঞ্চি বজাৰখন গোটেই ভিৰ কিন্তু ইয়াতে লাগাতকৈ বহুত বেছিয়ে ভিৰ একদম ঠেলা হেঁচা খাই মেলি এয়া চাইছেনে বেগৰ কালেকশ্যন আৰু বাকী হোম ডেক'ৰেশ্যনৰ বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া আছে চেণ্ডেলবোৰ এইবোৰ প্ৰাইচ হিচাপে বহুত ধুনীয়া ধুনীয়া মানে প্ৰাইচটো কম কিন্তু বেগবোৰ আপোনালোকক দেখুৱাই যাওঁ আপোনালোকে ভিডিঅ'টো চাওক দেখা যাব বেগো ল'ব পাৰা কি ভাল জেগাত কি বা বেগ চাম আৰু আছে তুমি সেইফালে যোৱাই নাই গমে পোৱা নাই হা MS মাৰ্কেটত সোমাইছোঁ ফ্ৰেণ্ডছ একো পোৱা নাই একো লোৱা নাই এই এনেকুৱা যে বগা প্লেট এনেকুৱা ধৰণৰে মই বিচাৰি থাকিছিলোঁ ছাৰ্ভ কৰিবলৈ চোৱা থেংক ইউ কোৱা মোক লৈ আহিছোঁ মই মইতো এইখন ল'ম 5টা প্লেট মই অনলাইন চাই আছিলোঁ বহুত বেছি দাম আৰু ইয়াতে কম দামতে মই এনেকুৱা চলিব পাৰা লৈছোঁ মানে কুকিং ভিডিঅ'জ যেতিয়া বনাওঁ এনেকুৱা প্লেটত চাৰ্ভ কৰিবলৈ কিছুমান বস্তু বিৰাটেই ভাল চ' কম প্ৰাইচতে পাইছোঁ এখন লৈ লৈছোঁ হোৱাইট দুটা হোৱাইট বস্তু ল'লোঁ আৰু এইফালে কঢ়াইবোৰ অকণমান চাই আছিলোঁ ম'ম' চম' চাৰ্ভ কৰে এই যে কোনো ৰেষ্টুৰেণ্ট দিয়ে ঢাকনখন গুচোৱাচোন এইখন আমাৰ এইবোৰ 200 আচ্ছা প্লেটখন দেখাই দিয়াচোন আৰু কৈছিলোঁ নে আপোনালোকক যে হোৱাইট বস্তুত ইমান বেছি চকু পৰিছে আৰু এই চেণ্ডেলযোৰ ইমান বেছি মৰম লগা 250 ৰুপিজ আছিলে আৰু পিছে মই ঘূৰাই থৈ আহিলোঁ হোৱাইট চেণ্ডেলৰ কাৰণে আৰু এইফালে ওলাই আহি পেলাই দেখিছোঁ ইমান বেছি ভিৰ আৰু ইয়াতে ভিডিঅ' কৰিব পৰা মানে হেৰিয়ে নাই তথাপিও অকণমান চকমানকৈ ভিডিঅ' কৰিলোঁ আৰু কিবা কিবি কেইখনমান দোকানত সোমালোঁ আৰু চাগে গম পাইছিলোঁৱে যে ঘৰত গৈ আৰু মানে যে ভিডিঅ' কৰিম এক্সট্ৰাকৈ আৰু টাইমো নাই যে নেক্সট ডে' কাৰণে ৰখি থাকিম চ' তাতে দেখুৱাই দিলোঁ আৰু ঘড়ী এটা চাই আছিলোঁ ল'লোঁ ঘড়ীটো তাৰপিছত আৰু ফেঞ্চিৰ পৰা ওলালোঁ ইয়াৰ পিছত আৰু ভিডিঅ' কৰাও নাই আৰু আহি পেলাই অকণ কিবা খাই ল'লোঁ ভাবিছে তোমাক লৈছোঁ চ' এইফালে আহি পেলাই আমাৰ চানমাৰী পুলিচ ষ্টেচনৰ সন্মুখত ফিল্ডখন আমাৰ স্কুলৰ ফিল্ড তাতে
পূজা বহুত বছৰৰ পৰা পাতি আছে আৰু এইবাৰ ইয়াতে দাণ্ডিয়া ৰাখিছে চ' এইফালে চবে ব্যস্ত নাচাত একদম ভাল লাগি গ'ল যিমান ভাগৰ লাগিছিলে ন ভাগৰটো আধাতকৈ বেছি মানে ভাগৰ মৰি গ'ল আৰু আহি পেলাই বিৰাট বেছি ভাল লাগিলে আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই